কোন বিড়ি জ্বলাই জ্বলাই পড়িব মানে মাই গড থার্ড ইয়ার বলে পড়িব তেও স্টার্টিং এর পক্ষ থেকে অভিনন্দন জানাই পালচিরা চ্যানেল পক্ষ থেকে অভিনন্দন জানাইছি সবরে আমি ইব্রাহিম আজি মানে মোৰ লগত আছে এক্সাম দিয়া সেকেন্ড ইয়ার কৰা মোৰ লগত আছে তেও মানে অসমৰ ভিতৰত মানে 1 নম্বৰ হ'ব বিচাৰিছে টপত যাব বিচাৰিছে তেও মোৰ লগত আহিছে তেও আজি তেওৰ পৰা কিবা জানিব বিচাৰিম তো তাৰ পৰা অলপ জানিব তাই মোৰ লগত আছে তো আপুনি কেনেকৈ পঢ়িছিলে বহুত ভালকে পঢ়িছো মানে আমাৰ ফালটো বাম আপুনি কেনেকৈ পঢ়িছিলে মই তো বহুত ভালকে পঢ়িছিলো বৰ্তমান তো এতিয়া আমাৰ ফালটো বাম পানী আছে না এতিয়া তো লাইন টাইন নাথাকে বিড়ি জ্বলাই জ্বলাই পঢ়িবলগীয়া হৈছে ও আপুনি বিড়ি জ্বলাই জ্বলাই পঢ়িছে পঢ়িছে বৰ্তমান তো মই 6 ঘণ্টা মানত পঢ়িছো আপুনি অসমৰ ভিতৰত 1 নম্বৰ টপত হ'ব বিচাৰিছে আপুনি কিমান মাৰ্ক লৈ পেলাই আপুনি টপত হ'ব বিচাৰিছে মই বৰ্তমান 1 2 3 এর ভিতৰত মানে টপত পাস কৰিব বিচাৰিছো ও মাই গড ই বলে 1 2 3 মাৰ্ক কৈ অসমত বিচাৰিছে তো আপুনি জীৱনত কিবা সাকসেস হ'ব বিচাৰে না ইমান এনেকুৱা মাৰ্ক পাই হয় মই ইঞ্জিনিয়াৰ হ'ব বিচাৰিছো ও মাই গড ই বলে ইঞ্জিনিয়াৰ হ'ব বিচাৰিছে তো গাইস আপোনালোকে তো শুনিছে ইমান 2 3 মাৰ্ক লৈ পেলাই ই বলে ইঞ্জিনিয়াৰ হ'ব বিচাৰিছে তো আপোনালোকে তো কমেন্টত কৈ দিব তো আপুনি আৰু কিবা কৰিবনে মই তো আৰু কি কৰিম ইঞ্জিনিয়াৰ হৈ চাকৰি পালে মোৰ এখন মানে এটা আৰু পঢ়িবনে আপুনি পঢ়িম কি পঢ়িব এতিয়া তো সেকেন্ড থার্ড ইয়ার পঢ়িম ও মাই গড থার্ড ইয়ার বলে পঢ়িব তেও এটো নতুনকৈ তাৰ কাৰণে মানে হেৰিটো ক্লাছটো খোলা হ'ব থার্ড ইয়ার পঢ়িব আপোনালোকে নিজেই গম পাইছে তো গাইস তো আৰু মানে এইফালে বানপানীৰ সমস্যাৰ কাৰণে মানে লাইন টাইন নাথাকে এইফালে বোলে এই কাৰণে বিড়ি জ্বলাই পড়িছে তো গাইস আপোনালোকে তো গম পাইছে নিশ্চয় তো চেনেলখন সাবস্ক্ৰাইব কৰি দিও আৰু আমাৰ এনেকুৱা ধৰণৰ কমেডি ভিডিঅ'বিলাক পাবলৈ কাৰণে চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেলটো অলপ সেট কৰি দিও তো আজি ভিডিঅ' ইমানে তো আৰু নেক্সট ভিডিঅ' এনেকুৱা ধৰণৰ লৈ আহিম তো বাই বাই